নমস্কাৰ। এই সময়ত মই সকলোলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু কৰোনা ভাইৰাছ কোভিড-19 ইয়াৰ এফেক্টটো গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। এনেকুৱা সময়ত আমাৰ বিটিআৰবাসী আৰু অসমবাসী যথেষ্ট সচেতন হ'বলৈ সময় আহিছে। চৰকাৰী পক্ষৰ পৰা সকলো সময়তে আমাক সজাগ কৰিছে আৰু এই সময়ত মই বিশেষকৈ আমাৰ যুৱকসকলক আহ্বান কৰিব বিচাৰিছোঁ। বহু সময়ত আমাৰ যুৱকসকলে বাহিৰত ওলাই ভাল পায়, ৰাস্তা পদূলিয়ে থাকি ভাল পায়, কিন্তু এই সময়টো সকলোৰে কাৰণে খুব এটা ক্ৰুচিয়েল সময়, সকলোৰে কাৰণে খুব এটা চিৰিয়াছ সময়। তো সেইকাৰণে যদিও আমি ৰাস্তালৈ বাহিৰলৈ ওলাব বিচাৰোঁ, এইটোৱে যদি আমাক ক্ষতি কৰে, মই সকলোকে আহ্বান কৰিছোঁ এইটো কৰিব নালাগে। চবেই যাতে নিজৰ ঘৰতে থাকে আৰু সকলো কৈছে যে ছ'চিয়েল ডিষ্টেঞ্চিং, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে, ইয়াৰ লগতে আজি বিশ্বৰ সকলো মেছেজ দিছে যে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু লকডাউনটোৱে একমাত্ৰ উপায় হিচাপে চবে লৈছে। আৰু সেইকাৰণে আজি য'ত সম্পূৰ্ণভাৱে লকডাউন হৈছে, ইয়াত ইম্প্ৰুভ হোৱাৰ খবৰ আমালৈ অলপ চলপ হ'লেও আমি ইণ্টাৰনেট যোগেদি বা টিভি মিডিয়াৰ যোগেদি আমি পাবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে আমাৰ দেশত বা আমাৰ ৰাজ্যত হেল্থ কেয়াৰ ফেচিলিটিটো যথেষ্ট প'ৰ বুলি ক'ব লাগিব। যদিও আমাৰ চৰকাৰবোৰে দিনে নিশা কাম কৰি আছে, ইয়াত কেনেকৈ হেল্থ কেয়াৰ ফেচিলিটিটো বাঢ়াব পাৰে, একমডেশ্যনটো বাঢ়াব পাৰে, মানুহক কোৱাৰেণ্টাইনত বেছিকৈ ৰাখিব পাৰে, এই গোটেই দিনে নিশা তেখেতসকলে কাম কৰি আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ চৰকাৰৰ বিভিন্ন পক্ষৰ যিসকলে নেকি ৰাইজক সেৱা কৰাৰ কাৰণে দিনে নিশা কাম কৰি আছে, তেখেতসকলক যাতে ঈশ্বৰে ভালে ৰাখে, মই প্ৰথমতে প্ৰাৰ্থনা কৰিছোঁ। আৰু মই আহ্বান কৰিছোঁ যুৱ চামৰ লগতে আজি বিভিন্ন শ্ৰেণীৰ লোকে যাতে এই চৰকাৰী নিৰ্দেশনাটো মানি চলায়, কাৰণ এজন মানুহৰ কাৰণে হাজাৰজনৰ লাখজনৰ জীৱন যাব পাৰে বা ক্ষতি হ'ব পাৰে, সেইটো যাতে কোনো ইগন'ৰ নকৰে। এই সময়টো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু অহা 14 তাৰিখলৈকে আমি ঘৰত থাকিব লাগিব। অকল পুলিচ মিলিটাৰীয়ে বা CRPয়ে আহি পেলাই আমাক ইয়াত ডিউটি দি আছে বা আহিবলৈ দিয়া নাই ৰাস্তাত, সেইকাৰণে আমি নাহোঁ, তেনেকুৱা নহয়। ইয়াৰ ইম্পৰ্টেঞ্চটো হৈছে যে ছ'চিয়েল ডিষ্টেঞ্চিং, আমি সামাজিকভাৱে অলপ আইচলেশ্যনত থাকিব লাগিব বা নিজৰ ঘৰতে থাকিব লাগিব। সেইকাৰণে এই কথাটো যাতে ইগন'ৰ নকৰে। আৰু বিশেষকৈ আমাৰ BTC অঞ্চলত নিৰ্বাচনক লৈ পেলাই যদিও এই কৰোনা ভাইৰাছৰ এফেক্টৰ কাৰণে এইটো পিছোৱা হৈছে আৰু এটা ঘোষণা কৰা হৈছে যে ইয়াত কোনো ইলেকশ্যনৰ কাম কাজ নচলিব। যদি কোনোবাই গাঁৱে ভূঞে অলপ চলপ ঘূৰা ফুৰা কৰি আছে, নিৰ্বাচনী কাম কাজবিলাকত কোনোবা অলপ চলপ হ'লেও কাম কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এইটো সম্পূৰ্ণভাৱে বন্ধ কৰক। মই UPPL দলৰ এজন কৰ্মী হিচাপে কৈছোঁ, সকলো আমাৰ নেতৃবৃন্দকে হওক বা কৰ্মীসকলকে হওক, এই সময়ত আমাৰ কাৰণে নিৰ্বাচনটো ডাঙৰ নহয়, এই সময়ত আমাৰ কাৰণে ডাঙৰটো হৈছে সকলোৰে জীৱন। নিজেও বাচি থাকিব লাগিব, আনকো বচাব লাগিব। তো সেইকাৰণে চৰকাৰী নিৰ্দেশনাটো যাতে সম্পূৰ্ণভাৱে মানি চলে আৰু অহা 14 তাৰিখলৈকে যেতিয়ালৈকে পুনৰ কিবা এটা ইম্প্ৰুভমেণ্ট বা এনাডাৰ এটা অৰ্ডাৰ বা ন'টিছ নাহে, তেতিয়ালৈকে যাতে সকলো নিজৰ ঘৰতে থাকে, এই কথাটোকে মই আপোনালোক সকলোলৈ আহ্বান কৰিছোঁ।